সেই ফ্ৰেণ্ডছ ভেলাঘৰ চাই শুবলক আৰু আহি পাই গ'লোঁ মই নেবহঁতৰ ঘৰ। ইয়াত দাদাহঁতে পূৰা বক্স আনি আছে আৰু আমি এনেকৈ পথাৰলৈ মানে বস্তু কঢ়িয়াই আছোঁ এটা এটাকৈ। আৰু এইফালে খুৰাহঁতে হাঁহ মাৰি আছে হাঁহ। আৰু এইফালে ভেলাঘৰলৈ মই লৈ ল'লোঁ এণ্টি। চৌ জ্বলি আছে কি আছে বুলি চাব গ'লোঁ, কিন্তু নাই একো। গৰম পানী গৈ আছে, ফাটা চালি, আৰু এইটো এটা হৈছে ভেলাঘৰ। এনেকৈ সেইটো ৱাটাৰফল খুলি আছে। এনেকৈ যদি আৰু আগলৈকে পাপা বনাই যা তাই আশীৰ্বাদ থাকিল। আৰু এইফালে হৈছে এইটো এটা মেজি আৰু এইটো এটা ভেলাঘৰ। মানে একেলগতে 3-4টা আছে। বলক আমি ইয়ালৈ এণ্টি লৈলোঁ আৰু ইহঁতে ইয়াত বস্তু চস্তু কাটিবলৈ ৰেডিয়ে কৰি দিলে। আৰু ইয়াত চৌকা আৰু ইয়াত এইজনী জানো কোন পাগল এনে পাগলৰ দৰে নাচি নাচি আহিছে। আৰু এইফালে হাঁহ গুচাই হোৱাই নাই। চাই আছে এই উকাতে মোক পলাই লৈ যোৱা আৰু পিছলৈ মই নাথাকিম চাগে বহাগলৈ।